48 million ships will be produced in Jagiroad from November. আৰু আমেৰিকাত যিমান গাড়ী চলিব সব গাড়ীৰে ships made in Assam Jagirodৰ হ'ব. This is a complete turn around. আমাৰ অসমত এটা জেনেৰেশ্যন আছিলে দিল্লী আমাক এটো দিয়া নাই, দিল্লী আমাক হেতু দিয়া নাই. মই ষ্টুডেন্ট থাকোতে মোৰ মনত প্ৰথম প্ৰশ্ন আহিছিলে দিল্লী আমাক কিয় দিব লাগে? There is no relation. যে দিল্লী is a master and we are somewhere. আমি তলত থাকিম দিল্লী আমাক দিব তেতিয়া আমি খাব পাম. আমাৰ কথাটো হ'ল যে দিল্লী is a national capital of our own country. আমিও দিম আমাকো দিব. The relation has to be contributory. It cannot be a dependent state. আমাৰ আগৰ জেনেৰেশ্যনৰ মানুহে আমাক শিকাইছিলে যে আন্দোলন কৰ দিল্লী আমাক দিব. মই এতিয়া বিচাৰো যে অসমে আমি কি দিম দিল্লীক? Because we have to make India is a developed nation. আৰু Assam has to be a contributory state. It cannot be a dependent state. যে ৰাতিপুৱা দিল্লীয়ে টকাটো নিদিলে মই দৰমহা দিব নোৱাৰিম তেনেকুৱা স্থিতিত মই থাকিব নোখোজো. আমাৰ ভাৰতৰ ডেভেলপমেন্টৰ জাৰ্নিত Assam should be a partner. Assam cannot be a dependent state. Assam has to be a partner state. যদি Tamil Nadu is contributing, Maharashtra is contributing, Assam will also contribute, and as a nation আমি ডেভেলপ কৰিম. আজি সেই কাৰণে অসমত নিবিচাৰাকৈ ব্ৰহ্মপুত্ৰ দলং হৈছে, নিবিচাৰাকৈ অসমত ডাবল লেনিং হৈছে, ট্ৰিপল লেনিং হৈছে, 6 লেনিং হৈছে, ব্ৰডগজ হৈছে, ইলেক্ট্ৰিকেল হৈছে, ডুৱেল ৰেল লাইন হৈছে. এতিয়া আমি নতুন কল্পনা কৰিছো যে গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাত গৈ পাব লাগে থ্ৰু এক্সপ্ৰেছ হাইৱে, এণ্ড ডিব্ৰুগড় আমি 5 ঘণ্টাত গৈ পাব লাগে. Those are the dream of New Assam.